নীলাক্ষী বনিয়া মই নগাঁৱৰ পৰা আহিছোঁ ইয়াতে যে ইমান ধুনীয়া এটা প্লেচ পাইছোঁ বহুত ভাল লাগিছে বাচ্চাই খেলি আছে বহুত ভাল লাগিছে আৰু আগতে আহিছিলোঁ ইমানখিনি হোৱা নাছিলে আজি বহুতখিনি ভাল লাগিছে আহি পিনে ভাল লাগিছে মনটো ফ্ৰীল হৈছে পুৰা ভাল লাগিছে সেইকাৰণে ক'ব খোজোঁ আৰু থেংক ইউ ছ' মাছ আৰু আগলৈ এনেকৈ আগবাঢ়ি যাওক মোৰ নাম অঞ্জনা নাথ মই নাৰেংগী গণেশ মন্দিৰৰ ওচৰত থাকোঁ মোৰ ইয়াতে আহি খুব ভালেই লাগে মই ল'ৰা ছোৱালীক লৈ আহোঁ প্ৰায়েই লৈ আহোঁ বন্ধত গৰম বন্ধত লৈ আহোঁ আৰু খেলি ভাল পায় আৰু পৰিষ্কাৰ ঠাইখিনি কোনো হেৰি নাই চিঞৰ বাখৰ নহয় বা হেৰি নাই অসুবিধা নাপায় সেইকাৰণে আমি বেছিভাগ ইয়াতে আহোঁ মই আহিছোঁ চচৰত থাকোঁ মই আৰু মানে মাইনাই থাকে বৰপেটাত তাইক দেখুৱাবলৈ আহিছোঁ মানে মোৰ দাদাৰ ছোৱালী হয় তাইক আনিছিলোঁ মানে চাব তাই মানে অমৃতযোদ্ধা মোৰ নাম শুনি আছে কিন্তু চোৱা নাই তাইক লৈ আহিছোঁ সেইকাৰণে চাব আহিছে স্কুল বন্ধ তাই কেবিত পঢ়া ছোৱালীতো বন্ধ দি আছে তাই চাব আহিছে তাইতো এতিয়া ভালে পাইছে কৈছে তাই ভালে লাগিছে মা এইটো মোৰ নাম ৰিজু তালুকদাৰ মই ইয়াতে জানুৱাৰীৰ পৰা জইন কৰিছোঁ জানুৱাৰী 22 তাৰিখৰ পৰা ইয়াতে ডেইলি আপোনাৰ 1000-1500 থাকে আৰু ছানডে হ'লে আৰু বেছিয়ে হয় ভালে লাগে পৰিৱেশটো ধুনীয়া সেউজীয়া পৰিৱেশ আজিকালি এনেকুৱা পৰিৱেশ পোৱা নাযায় গতিকে ইয়াতে গছ গছনি থকাৰ কাৰণে মানুহবোৰৰ সুবিধা হৈছে বতাহৰ কাৰণে